দেউতাৰ নাম কুতুবুদ্দিন, মোৰ গাঁওখনৰ নাম ওদালিৰ সিংগাঁও, মোৰ ডিষ্ট্ৰিক্ট হোজাই, পিনক'ড 78244 তোমাৰ হবিটো কোৱা। মোৰ হবি মই খাই ভাল পাওঁ। খাই ভাল পোৱা। সকলোতো খাই, এইটো কেনেকা হবি? সকলোতো খায়েই ভাল পায়। আমিওতো মই খায়েই ভাল পাওঁ। এইটো মই খায়েই ভাল পাওঁ, যিটো ভাল পাওঁ। ঠিক আছে, তুমি খাই ভাল পোৱা। তুমি কি খাই ভাল পোৱা? যিকোনো খাই ভাল পাওঁ। যিকোনো তুমি মানুহৰ খোৱা ভাল পোৱা নে গৰু মানে গৰুৱে যিবিলাক খায়? যিকোনো গৰুৱে যিবিলাক খায় মই নাখাওঁ। মই মানুহে যিবিলাক খায় মই সেইবিলাক খাওঁ। ঠিক আছে, সেইকাৰণে গৰুবিলাক মানুহে কেতিয়াও নাখায়, মানুহৰ বিলাক মানুহে খায়। কিয় গাহ নাখায় নেকি? গাহৰ ভিতৰত যে অনলি যে এই খোৱা গাহখিনি যে গৰু খায়, গাহ সেইটো গাহেই নেকি? বেলেগ গাহ মানুহে নাখায়। মই কৈছোতো গৰুৱে যিবিলাক খায় মই নাখাওঁ, যিবিলাক মানুহে খায় মই খাওঁ। তুমি অলপ চিধা হৈ দিওঁ, তুমি চিধা হৈ দিওঁ। আৰু তুমি কোৱাচোন আমাৰ মহাবিদ্যালয়ৰ নৱনিযুক্ত আমাৰ অতি সন্মানীয় অধ্যক্ষ ছাৰৰ নামটো কি? তুমি কি আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ছাৰৰ নাম নাজানা নেকি? মই নাজানো, মই ছাৰ নতুন আহিছে আৰু মই কলেজত বেছি কেইদিন অহা নাই, সেইকাৰণে মই জানো। কিয় আমাৰতো ইমান 2 দিন ইণ্ট্ৰডাকশ্যন প্ৰগ্ৰাম হ'ল ছাৰৰ লগত। মই অহা নাই। আহিব লাগিছিল মোৰ ইণ্ট্ৰডাকশ্যন ঘৰত প্ৰগ্ৰাম। কিবা অসুবিধা আছে, মোৰ মা বেমাৰ, মই কলেজত আহিব নোৱাৰো। সপ্তাহত এদিন দুদিনমান আহে। তুমিতো তোমাৰ লগৰবিলাকৰ পৰাতো নামটো জানি ল'ব পাৰা, আৰু আমি গ্ৰুপততো দিছোঁ। মই ভাবিছো কলেজত যিদিনা আম ছাৰক সুধি ল'ম। লগৰবিলাকক সুধিব নালাগে, ছাৰৰ নাম ছাৰক সুধিম। ঠিক আছে, তুমি কৈ যে বন্ধ কৰিছা, তুমি কাৰ পাৰ্মিশ্যন লৈ পেলাই বন্ধ কৰিছিলা? জানানে বন্ধ কৰোঁতে এপ্লিকেশ্যন দিব লাগে? তোমাৰ জানো জানো, মোৰ মা বেমাৰ এতিয়া, মোৰ মা ইম্পৰ্টেণ্ট হ'ল। এপ্লিকেশ্যন দিছিলা? এপ্লিকেশ্যন নিদিছোঁ, দিয়া নাই। ঠিক আছে, তুমি এতিয়া আহিব পাৰিছা? এতিয়া তোমাৰ মা বেমাৰ নাই নে? মা এতিয়া ডক্টৰৰ লগত গৈছে, মই মাকৰ লগত আহিছোঁ। মায়ে ইফালে গৈছে, গাড়ীয়ে মোক ইয়াতে ৰখি গৈছে। ঠিক আছে, তোমাৰ ইন্ট্ৰডাকশ্যন প্ৰগ্ৰামটো বেছি ইম্পৰ্টেণ্ট নে তোমাৰ ক্লাছটো বেছি ইম্পৰ্টেণ্ট? প্ৰগ্ৰাম ইম্পৰ্টেণ্ট নহয়, মোৰ মা আজি ঘৰত নাই, ডক্টৰৰ ওচৰত গৈছে, সেইকাৰণে মই আহিছোঁ। মা ঘৰত যদি থাকিলেহেঁতেন মই আজি নাহিলোহেঁতেন। ঠিক আছে, তুমি আগপিনে চোৱা। মই সুধিছোঁ তোমাৰ ক্লাছ ইম্পৰ্টেণ্ট নে তোমাৰ ইন্ট্ৰডাকশ্যন প্ৰগ্ৰামটো ইম্পৰ্টেণ্ট? ক্লাছ ইম্পৰ্টেণ্ট, মোৰ মা ক্লাছতকৈ মোৰ মা বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, তোমাৰ মাক ইম্পৰ্টেণ্ট দিছা, ক্লাছ বন্ধ কৰিব সেইটো কোৱা নাই। তুমি ক্লাছক ইম্পৰ্টেণ্ট দিয়া নাই, মাক ইম্পৰ্টেণ্ট দিছা, সেইটো বুজি পাইছোঁ। কিন্তু তোমাৰ ক্লাছতকৈ দেখোন ইন্ট্ৰডাকশ্যন প্ৰগ্ৰামতহে বেছি ইণ্টাৰেষ্ট। তুমি ইন্ট্ৰডাকশ্যন প্ৰগ্ৰামত ইণ্টাৰেষ্ট নহয়, মোৰ মা আজি ঘৰত নাই, ডক্টৰৰ ওচৰত গৈছে, মই অকল ঘৰত আছোঁ, সেইকাৰণে কৈছোঁ কলেজত আহিব নোৱাৰোঁ। যেতিয়াহে বছৰত এইবাৰ এই প্ৰগ্ৰামটো হৈছে মই আহিব। তুমি কোৱাচোন আমাৰ মহাবিদ্যালয়খন কিমান চনত স্থাপিত হৈছিল? 1997। ঠিক আছে, এতিয়া তুমি যাব পাৰা। থেংক ইউ। Thank you. এতিয়া আমি মঞ্চত মাতিছো শামীম আহমেদ বৰবৰীয়া। শামীম আহমেদ, তুমি আগফালে চোৱা। তুমি তোমাৰ সম্পূৰ্ণ পৰিচয়টো দিয়া। Good morning, everyone. My name is Shamim Alam Bhagwan. I am from Nagpuri, Purnaya. I am reading in class BA first semester. Pin 78446. তোমাৰ হবিটো কোৱাচোন। Businessman. বিজনেছমেন হবি, তোমাৰ কি কৰি ভাল লাগে? খেলি ভাল লাগে, কি খেল ভাল পোৱা? ঠিক আছে, বাকী তুমি মুখত কি চুবাই আছা?
এইটো মেনাৰৰ বিপৰীত হয় চ' অলপ মেনাৰটো ৰাখিবা ঠিক আছে ভাল লাগিছে যাব পাৰা এতিয়া আমি মঞ্চত বিচাৰিছোঁ মাছুমা বেগমক। তোমাৰ সম্পূৰ্ণ পৰিচয়টো দিয়া অসমীয়াতে পৰিচয়টো দিয়া নমস্কাৰ মোৰ নাম মিছ মাছুমা বেগম মোৰ দেউতাকৰ নাম মোহাম্মদ আলিমুদ্দিন এণ্ড মোৰ মাকৰ নাম মোহাম্মদ মিছ আজিজুল নেছা গাঁও দালিগাঁও লংকা পূজাই অসম তোমাৰ মাকৰ নাম মিছ নেকি চৰি মোৰ মিষ্টেক হৈ গৈছে মিছেছ কৰিছোঁ তোমাৰ হবিটো কি মোৰ হবি এতিয়া একো নাই এতিয়া ফাৰ্ষ্ট মই পঢ়া শুনা কৰি আছোঁ পিছত মই হবিটো কি তাৰমানে তুমি হবিলেছ নেকি নাই হবিনেছ কেন মোৰ পিছত মোৰ যিটো হবি সকলো মানুহৰ কিবা এটা হবি থাকে থাকে তোমাৰ নাই যে মোৰ থাকে মানে নাই মোৰ হবি নাই কিয় এনেকৈ কিয় মোৰ হবি নাই সেইকাৰণে মই আগতে বিএটো কমপ্লিট কৰিম তাৰপিছত মোৰ যিটো সেইটোৱে হবি নাই নাই সকলো মানুহৰ পঢ়া শুনাৰ লগতে হবিটো থাকে থাকে সকলোৰে থাকে কিন্তু মোৰ নাই এইটো কেনেকৈ কথা হ'ল এনেই একচুৱেলি তাই ভাল নজনা ছোৱালী তাইৰ একোতে ভাল নালাগে পঢ়া শুনাৰ পৰা আদি কৰি একোৱে ভাল নালাগে ঠিক আছে আচ্ছা তুমি কোৱাচোন তুমি যিটো ড্ৰেছ পৰিধান কৰিছা গোটেই ড্ৰেছটোৰ ডেফিনেশ্যন দিয়াচোন মানে ড্ৰেছ কি পৰিধান কৰিছা চুনিৰ পৰা আদি কৰি কি পৰিধান কৰিছা সেইটো কোৱাচোন প্ৰথম কথা মই প্ৰথমে শাৰী পিন্ধি আহিছিলোঁ পিছত যেতিয়া শুনিছোঁ ইয়াতে ৰেগিং চলি আছে সেইকাৰণে মই ড্ৰেছটো এক্সচেঞ্জ কৰিছোঁ ঠিক আছে মই সুধিছোঁ তুমি পিন্ধিছা কি পিন্ধিছা যেনেকুৱা মই চাৰ্ট যিটো appearance দেখাব, যেনেকুৱা তুমি সেইটো কি পিন্ধিছা এইকেইটা নাম সুধি আছো মানে পুৰণি ৰঙৰ যিটো কুৰ্তা আৰু প্লাজো আৰু মূৰত কি লগাইছা মূৰত যিবিলাক লগাইছোঁ চিন্তা বুলি কওঁ ঠিক আছে ঠিক আছে আৰু এটা কোৱাচোন তোমাৰ কলেজত আহি এটা ভাল দিশ যিটো তোমাৰ ভাল লাগিছে আৰু এটা বেয়া যিটো তোমাৰ বেয়া দিশ যিটো তোমাৰ বেয়া লাগিছে তেনেকুৱা দুটা দিশ কোৱাচোন কলেজত আহি এইটো ভাল লাগিছে যে কলেজটো নিয়মতে ক্লাছ ষ্টাৰ্ট হয় পঢ়া শুনা ভালকৈ হয় আমাৰ ছাৰসকলো বহুত ভাল সেইটোও মোৰ ভাল লাগিছে আৰু বেয়াৰ ফলত ক'বলৈ গ'লে তেনে আমালোকক বহুত মহাবিদ্যালয় দেখিছোঁ বহুত ধুনীয়া ধুনীয়া আমাৰখন এনেই ইমানকৈ ধুনীয়াও নহয় আৰু ইমানকৈ বেয়াও নহয় সেইটোও মোৰ এটা বেয়া লাগিছে হ'ব গতিকে তুমি যদি প্ৰথম দিনৰ পৰা আমাৰ কলেজত আহিছা বৰ্তমানলৈকে আছা এই কেইদিনৰ ভিতৰত তোমাৰ মানে সন্মুখত পৰা এটা মানে আমাৰ কলেজত কিবা এটা চেঞ্জ কৰিব লাগে এইটো কৰিলে আমাৰ কলেজখন বেটাৰ হ'ব এনেকুৱা এটা প্ৰব্লেম কোৱাচোন তুমি এনেকুৱাতো কোনো প্ৰব্লেম নাই 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 সকলো অনুষ্ঠানৰে এনেকুৱা এটা থাকে মানে যোনটো চেঞ্জ কৰিলে মানে অলপ বেটাৰ হয় আমাৰ কলেজখন এনেকুৱা কিবা এটা ঘৰবিলাক বিল্ডিং বনাব পাৰে ধুনীয়া লাগিব মহাবিদ্যালয়খন দেখিলে আৰু ধুনীয়া লাগিব অঁ এইটোও মই বুজি আছোঁ মানে এইটোও আমি জানিব বিচাৰিছোঁ থেংক ইউ থেংক ইউ আশরাফুল আলম আশরাফুল আলম বিএ ফার্স্ট সেমিস্টার আশরাফুল আলম কোন হয় আহা তোমালোকে ইমান ভয় কৰি আছা কিয় নিজৰ পৰিচয়টো দিয়া আকৌ হ'ব আশৰাফুল যদি নাথাকে আমি এতিয়া আমাৰ বিএ ফাৰ্ষ্ট ছেমিষ্টাৰ কৌশল আলমক আমাৰ মঞ্চত মাতিছোঁ
ঠিক আছে কৌশল, তুমি তোমাৰ নিজৰ পৰিচয়টো দিয়া। আসসালামু আলাইকুম, মোৰ নাম মোহাম্মদ কৌসাৰ হুছেইন আৰু মোৰ দেউতাকৰ নাম মোহাম্মদ কামালুদ্দিন আৰু মোৰ মাকৰ নাম ফিৰোজা সুলতানা। গাঁও উদালি পঞ্চায়ত, মোৰ নাম হৈছে আজহাৰ চিনাবিবি চৌধুৰী মহাবিদ্যালয়। তোমাৰ হবি কি কোৱা? মই গেম খেলি ভাল পাওঁ, কি গেম খেলি ভাল পোৱা? অনলাইন গেম খেলি ভাল পাওঁ। অনলাইন কি আছে বহুতো, কি আছে নাম কোৱা? এতিয়া মই ফ্ৰী ফায়াৰ বেলেগ বেলেগ ঠিক আছে, তোমাক দেখোঁতে লাগিছে যেন বহুত দুখত আছা, ভাঙি পৰিছা। তোমাক এটা টাস্ক দিওঁ, আই লাভ ইউ মাই কলেজ ক'ব লাগে। সেইটো কান্দি কান্দি ক'ব লাগে। মই মানে কান্দিব মানে বেছি নোৱাৰোঁ। কান্দিব নোৱাৰে, হাঁহিব পাৰে, হাঁহি হাঁহি কওঁ। আই লাভ ইউ মাই কলেজ। মই কোৱা নাই, একচুৱেলি মই কৈছোঁ হাঁহি হাঁহি। আহি আহি কম কৰে আই লাভ ইউ মাই কলেজ। মই বেছি নাহাঁহো আৰু বেছি নাকান্দো। ঠিক আছে, আপুনি নাহাঁহে, আপুনি নাকান্দে, আপুনি বহুত চিৰিয়াছ মানুহ হয়। ঠিক আছে, আপুনি যাব পাৰে। থেংক ইউ। আশিকা শৰ্মা। আশিকা শবনম, BA ফাৰ্ষ্ট চেম। তুমি ইয়াতে বহি আছা, আমি দেখা পাই আছো। তুমি ইয়াতে বহি আছা, আনিবলৈ যাম নেকি? আমি আহিম নে? হা বৰ কৰি লাভ নাই, নিজৰ পৰিচয়টো দি যাবা। আমি যে তোমালোকক ইমান সময়ৰ পৰা তোমাক মাতি আছোঁ, তুমি যে আমি যে ইমান সময় মাতি আছোঁ, তুমি যে একো গুৰুত্ব দিয়া নাই আমাৰ কথাখিনি, কোনো ৰেছপন্স নাই যে তোমাৰ। আহা সোনকালে আহা, আমি তোমাক মঞ্চত বিচাৰিছোঁ। আহা।